বন্ধুসকল আজি এই ভিডিঅ'টিত আলোচনা কৰিম যে ইউটিউবৰ ফালৰ পৰা যিটো মানে নতুনকৈ মনিটাইজেশ্যনৰ যিটো নতুন আপডেট উলিয়াই দিছে গতিকে সেই আপডেটটোৰ বিষয়ে মই আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টি আনিছোঁ আৰু এই ভিডিঅ'টিত আমি এই নতুনকৈ যিটো আপডেট উলিয়াই দিছে ইউটিউবে মনিটাইজেশ্যনৰ ক্ষেত্ৰত গতিকে সেই মনিটাইজেশ্যনৰ ক্ষেত্ৰত কি নতুন আপডেট দিলে তাৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম এই ভিডিঅ'টিৰ জৰিয়তে গতিকে জানো এতিয়াও যিসকলে চাই আছে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ে আকৌ যাতে আপোনালোকৰ মাজলৈ এনেকুৱা নতুন নতুন ভিডিঅ' মই আপোনালোকক দি থাকিব পাৰোঁ আৰু যেতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব নকৰিব তেতিয়ালৈকে মনোবল বৃদ্ধি নহ'ব আৰু প্লিজ মনোবল বৃদ্ধি কৰাৰ কাৰণে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ নটিফিকেশ্যনসমূহ পাই থাকিবলৈ আপোনালোকে বেল বটনটো অলত ক্লিক কৰি থৈ দিব আজি ভিডিঅ'টি হৈছে যে ইউটিউবৰ নতুন আপডেটৰ মনিটাইজেশ্যন যে ইউটিউবৰ মানে যিবিলাক চেনেল আছে শৰ্ট ভিডিঅ'ৰ যিবিলাক চেনেল আছে সেইবিলাক চেনেলো মানে বৰ্তমান মনিটাইজ কৰিব পৰা যাব কাৰণ কেনেকৈ কৰা যাব সেই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰি যাম ভিডিঅ'টি শেষলৈ চাব স্কিপ নকৰিব আৰু গোটেই ডিটেইলছ তেতিয়াহে আপোনালোকে গম পাব তেনেহ'লে আহক এই ভিডিঅ'টি আমি আগলৈ লৈ যাওঁ নমস্কাৰ সকলোকে আদৰিছোঁ মোৰ চেনেলটিলৈ যে আজিৰ ভিডিঅ'টিত মানে লৈ অহা হৈছে যে শৰ্ট ভিডিঅ' যিবিলাকে ইউটিউব চেনেলে বনায় যিবিলাক চেনেলত মানে শৰ্ট ভিডিঅ' আপলোড কৰা হয় বা যিবিলাকে মানে যোনে যোনে শৰ্ট ভিডিঅ' বনাই ইউটিউবত আপলোড কৰে তেওঁলোকৰ বাবে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই গতিকে তেওঁলোকৰ চেনেলবোৰ মনিটাইজ হ'ব কি কাৰণত আপোনালোকক 4000 ৱাটচ টাইম ঘণ্টা আপোনালোকৰ এতিয়া আৰু বৰ্তমান প্ৰয়োজন নাই যিহেতুকে বৰ্তমান সময়ত ইউটিউবত শৰ্ট ভিডিঅ'ৰ যিটো মানে চোৱাৰ যিটো হেৰি বৃদ্ধি পাইছে যে শৰ্ট ভিডিঅ' আজিকালি প্ৰায় ইউটিউবত চলে গতিকে ষ্টেটাছৰ কাৰণে হওক বা যিকোনো হেৰি কাৰণে হওক শৰ্ট ভিডিঅ' এটা ইউটিউবত আপোনালোকক দিয়া থাকে গতিকে সেই শৰ্ট ভিডিঅ'ৰ ক্ষেত্ৰত আপোনালোকে 4000 ঘণ্টা আপোনালোকৰ বাৰু এতিয়া কোনো ধৰণৰ এনেকুৱা মানে ৰখিবলগীয়া কাৰণ নাই কাৰণ শৰ্ট ভিডিঅ' এটা হয় বৰ বেছি 30 ছেকেণ্ড হায়েষ্ট 30 ছেকেণ্ড গতিকে 30 ছেকেণ্ডত 4000 ঘণ্টা কৰিবলৈ যাওঁতে বহুত ভিউজ লাগিব গতিকে তাৰ কাৰণে ইউটিউবে এটা নতুনকৈ আপডেট দিছে কি আপোনালোকে 4000 ঘণ্টা ৱাটচ টাইমৰ বিপৰীতে আপোনালোকে কি কৰিব পাৰে যে 10 মিলিয়ন অৰ্থাৎ 10 মিলিয়ন পাব্লিকে যদি আপোনাৰ ভিডিঅ'টি যে 4000 ৱাটচ টাইম ঘণ্টাটো আছিলে 12 মাহৰ ভিতৰত কমপ্লিট কৰিব লাগে আৰু এই 10 মিলিয়ন যিটো মানে ভিউজ ঘণ্টা নহয় ভিউজ 10 মিলিয়ন ভিউজ যদি আপোনালোকে এটা ভিডিঅ'ত 90 দিনৰ ভিতৰত আহে তেতিয়াহ'লে আপোনালোকৰ শৰ্ট ভিডিঅ'ৰ যি চেনেল আছে সেই চেনেলটি আপোনালোকে মনিটাইজ কৰি ল'ব পাৰিব আৰু ইফালে 1000 ছাবস্ক্ৰাইবটো লোৱা সেইটো জৰুৰী সেইটো কোনো ধৰণৰ এনেকুৱা ধৰণৰ কোনো কম্প্ৰমাইজ কৰা নাই শৰ্ট ভিডিঅ'ৰ ক্ষেত্ৰত গতিকে শৰ্ট ভিডিঅ'ত আপোনালোকে যিটো চেনেলত বনায় সেই চেনেলটোত আপোনালোকে 1000 ছাবস্ক্ৰাইবাৰ লাগিব প্লাছ আপোনালোকৰ এফালে লাগিব মানে দুটা অপশ্যন থাকি যায় তেতিয়াহ'লে 4000 ৱাটচ টাইম ঘণ্টা নহ'লে 10 মিলিয়ন এটা ভিডিঅ'ত যদি আপোনালোকৰ 90 দিনৰ ভিতৰত ভিউজ আহে তেতিয়াহ'লে আপোনালোকৰ শৰ্ট ভিডিঅ' যিটো ইউটিউব চেনেল আছে বা আপোনাৰ যিটো চেনেল আছে সেইটো আপোনালোকে মনিটাইজ কৰি ল'ব পাৰিব গতিকে এতিয়া আৰু সিমান টেনশ্যন নাই 4000 ঘণ্টা কৰিবলৈ যাওঁতে মোটামুটি 1 বছৰৰ বেছি লাগি যাব 12 মাহৰ বেছি লাগি যাব পাৰে শৰ্ট ভিডিঅ' এটাত সেইকাৰণে মানে 10 মিলিয়ন ভিউজ 10 মিলিয়ন মানে কি 100 লাখ যদি 100 লাখ আপোনালোকৰ বা 1 কৰোৰ আমাৰ ভাষাত ক'ব গ'লে 100 লাখ হ'লে কি মানুহ 1 কৰোৰত 10 মিলিয়ন যদি হৈ যায় তেতিয়াহ'লে আপোনালোকৰ শৰ্ট ভিডিঅ'ৰ যিটো চেনেল আছে সেইটো আপোনালোকে মনিটাইজ কৰিব পাৰিব নহ'লে বা এটা আৰু এনেকুৱা সুবিধা আছে যদি আপোনালোকে চেনেলটিত লং ভিডিঅ' দিয়ে বা শৰ্ট ভিডিঅ' দিয়ে যদি আপোনালোকৰ কেটেগৰীটো এটাই থাকে আপোনালোকৰ কোনো ধৰণৰ মিক্স হ'ব নালাগিব যে আজি মানে টেকনিকেলি ভিডিঅ' দিলোঁ কালি এডুকেশ্যনেল ভিডিঅ' দিলোঁ নেক্সট দিনাখন আপোনালোকে গেমিঙৰ ভিডিঅ' দিলে তেনেকুৱা ধৰণৰ তাৰমানে দিলে আপোনালোকৰ নিজৰ মনিটাইজ হ'ব কিন্তু আপোনালোকৰ প্ৰব্লেম আহি যাব যে আপোনালোকৰ যিবিলাক চোৱা মানুহবিলাক তাৰমানে ভাগকৈ আপোনাৰ চেনেলত আহি থাকিব গতিকে যিটো চেনেলৰ পৰা মানে যিটো ভিডিঅ'ত যিমানখিনি ভিউজ আহিব লাগে সিমানখিনি ভিউজ আপোনালোকে সেই চেনেলটোত মানে নাপাব ভিউজ পাব কিন্তু সিমান নাপাব যদি পাব লাগিছিল আপোনালোকে 1000 পাব আপোনালোকে 400-300 ভিউজ গতিকে আপোনাৰ চেনেলটোত যিহেতুকৈ মিক্স হৈ থাকিব এতিয়া পাব্লিক মিক্স হৈ থাকিলে আপোনালোকৰ চেনেলটো মানে গ্ৰোথ কৰাত মানে বা মনিটাইজ কৰাৰ ক্ষেত্ৰত অকণমান আপোনালোকৰ পলম হ'ব বা প্ৰব্লেমো আহি যাব পাৰে
সেইকাৰণে আপোনালোকে এটা কেটেগৰী চিলেক্ট কৰক এডুকেশ্যন হ'লে এডুকেশ্যন গেমিং হ'লে গেমিং বা আপোনালোকৰ যদি এইটো টেকনিকেলি হয় টেকনিকেলি সায়েন্স যদি হয় সায়েন্স গতিকে যিকোনো এটা কেটেগৰীতে আপোনালোকে শ্বৰ্ট ভিডিঅ' বনাওক আপলোড কৰক যদি আপোনালোকৰ ভিডিঅ' এটা 10 মিলিয়ন ভিউজ আহি যায় তেতিয়াহ'লে আপোনালোকৰ আৰু কোনো চিন্তা নাই চেনেলটি মনিটাইজ কৰি ল'ব পাৰিব মানে কথাটো হৈছে যে আপোনালোকে সেই চেনেলটোত লং ভিডিঅ' আপলোড কৰক বা শ্বৰ্ট ভিডিঅ' আপলোড কৰক বা শ্বৰ্ট বা লং এই দুয়োটাৰ ভিতৰত যদি লং ভিডিঅ'টোত যদি 4000 ৱাটচ টাইম আহি যায় বা শ্বৰ্ট ভিডিঅ'টো যদি 10 মিলিয়ন যদি ভিউজ আহি যায় বা যিকোনো দুটা যদি এটাৰ ভিতৰত আপোনালোকৰ হৈ যায় যিকোনো বা লং ভিডিঅ'টো যদি 10 মিলিয়ন আহে বা 4000 ৱাটচ টাইম আহে বা শ্বৰ্ট ভিডিঅ'টো যদি 4000 ৱাটচ টাইম আহে বা 10 মিলিয়ন ভিউজ আহে তেতিয়াহ'লে আপোনাৰ চেনেলটি মনিটাইজ কৰাৰ কাৰণে অতি সহজ হৈ পৰিব গতিকে ইউটিউবৰ নতুন আপডেটটোৰ বিষয়ে এইখিনিয়ে মানে বৰ্তমান আপডেট আহিছে ইয়াত কোনো ধৰণৰ মানে কি ছাবস্ক্ৰাইবাৰ বা 500 বা 50-50 কৰি দিয়া নাই ৱাটচ টাইম 2000 বা ছাবস্ক্ৰাইবাৰ 500 তেনেকুৱা ধৰণৰ কোনো কৰি দিয়া নাই এটাই কৰি দিছে যে হয় 10 মিলিয়ন ভিউজ আনিব লাগিব এটা ভিডিঅ'ত 90 দিনৰ ভিতৰত নহ'লে 4000 ৱাটচ টাইম আনিব লাগিব আপোনালোকে 12 মাহ অৰ্থাৎ 4000ৰ কাৰণে 12 মাহ আৰু 10 মিলিয়ন ভিউজৰ কাৰণে 90 দিন গতিকে এই দুটা কেটেগৰীৰ ভিতৰত আপোনালোকৰ যদি চেনেলটো গ্ৰোথ কৰে বা আপোনালোকৰ চেনেলটো ভিউজ পায় বা ৱাটচ টাইম পায় তেতিয়াহ'লে আপোনালোকৰ চেনেলটি গ্ৰোথ কৰাত বা মনিটাইজ কৰাৰ কাৰণে অতি সহজ হৈ পৰিব গতিকে আপোনালোকৰ কণ্টেণ্টবোৰ মানে যিবিলাক উদ্দেশ্যবোৰ ভিডিঅ'বোৰৰ উদ্দেশ্যবোৰ বা আপোনালোকে হেৰিবোৰ ভাল কৰি লওক লৈ পেলাই আপোনালোকে মানুহবিলাকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰক গতিকে মই এই ভিডিঅ'টি আপোনালোকৰ কাৰণে এই কাৰণে আগবঢ়াই দিছোঁ যে নতুন নতুন আপডেটবোৰ পাই থাকিলে আপোনালোকৰো হয়তো এটা মটিভ পাই থাকিব বা আপোনালোক উৎসাহ পাই থাকিব গতিকে 4000ৰ পৰা 2000 কৰা বা 1000ৰ পৰা 500 কৰা সেইটো কোনো এনেকুৱা ধৰণৰ কথা নহয় আপোনালোকে এইটো কোনো মানে ডিমোটিভেট হ'ব নালাগে যে আপোনালোকৰ অতি বেছিকৈ আৰু মটিভেশ্যনেল হৈ যাওক যে 90 দিনৰ ভিতৰত 10 মিলিয়ন বা 12 মাহৰ ভিতৰত কেনেকৈ মানে 4000 ৱাটচ টাইম ঘণ্টা কৰিব পাৰোঁ যদি আপুনি 2000 কৰিব পাৰিছে ৱাটচ টাইম তেনেহ'লে আপোনালোকে 4000 কৰিব পাৰিব যদি আপোনালোকে এটা ভিডিঅ'ত যদি আপোনালোকে 1 লাখ ভিউ আনিব পাৰিছে এসপ্তাহৰ ভিতৰত তেতিয়াহ'লে আপোনালোকে 10 মিলিয়নৰ ভিউজ আপোনালোকে আনিব পাৰিব 90 দিনৰ ভিতৰত এইখিনি আপোনালোকে নিজৰ মাইণ্ডছেট কৰি লওক লৈ পেলাই আপোনালোকে চেনেলটি চলাই থাকক নিশ্চয় গ্ৰোথ কৰিব আশা কৰোঁ এইখিনি দিয়ে আপোনালোকৰ বহুতখিনি যথেষ্ট সহায় হ'ব গতিকে আজি ভিডিঅ'টোত ইমানে আকৌ নেক্সট ভিডিঅ'ত লৈ আহিম আপোনালোকলৈ নতুন নতুন এনেকুৱা খবৰ গতিকে চাই থাকিব মোৰ ইউটিউব চেনেলটি আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি লাইক কৰি দিব গতিকে আজিলৈ এইখিনি আকৌ নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই